হেল্ল' বন্ধু-বান্ধৱীসকল, ৰীতা কলিতাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম যে চুলিখিনিনো কিদৰে কোলা কৰিব পাৰি, মিহি কৰিব পাৰি, সৰা আৰু লাগতিয়ালভাৱে পকাখিনিনো কেইদৰে বন্ধ কৰিব পাৰি। আমাৰ চুলি বহুত সৰে, সেইটো কাৰণে কিদৰেনো ঘৰুৱাভাৱে কৰিব পাৰি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছেনে, মই ঔটেঙা এটা লৈ লৈছোঁ। আপোনালোকৰ ঘৰতো চাগে ঔটেঙা থাকেই, কিন্তু আপোনালোকে ঔটেঙাবোৰ এনেই পেলাই দিয়ে, কিন্তু এইটো আমাৰ চুলিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি। এয়া দেখিছেনে, মই ঔটেঙাটো কি ধুনীয়াকৈ কাটি লৈছোঁ। এয়া দেখিছে, মই কি ধুনীয়াকৈ ঔটেঙাটো কাটি লৈছোঁ। এয়া ঔটেঙাৰ বীজখিনি উলিয়াই ল'ব। এয়া ওলোৱাৰ পিছত মই কি ধুনীয়াকৈ মাথাত এপ্লাই কৰিছোঁ। এয়া দেখিছেনে, কি ধুনীয়াকৈ মই মাথাত এপ্লাই কৰিছোঁ। আপোনালোকেও এনেকৈ এপ্লাই কৰিব আৰু ইয়াৰ লগত একো নিদিব, ধুনীয়াকৈ এপ্লাই কৰিব। এয়া দেখিছে, মই যেনেকৈ কৰিছোঁ এনেকৈ এপ্লাই কৰিব। আপোনালোকৰ ঘৰত থকা ঔটেঙাকেইটা এনেই পেলাই নিদিব, চুলিখিনিৰ কাৰণে ব্যৱহাৰ কৰিব, ভাল চুলিখিনিৰ কাৰণে। শ্বেম্পু ইউজ নকৰিলেও হয়, কণ্ডিচনাৰ ইউজ নকৰিলেও হয়। এইবোৰ কৰিয়ে আগৰ দিনৰ মানুহখিনিয়ে চুলিখিনি ভাল কৰিছিলে, আমিও ব্যৱহাৰ কৰিব পাৰোঁ। দেখিছেনে, মোৰ লগাই হৈ গ'ল। আপোনালোকে ৰাতি লগাব, নহ'লে দিনত লগায়ো এদিন ৰাখি পেলাই পিছদিনা চুলিখিনি ধুনীয়াকৈ শ্বেম্পু দি ধুই দিব। আৰু ইয়াত দেখিছেনে, মোৰ লগাই হৈ গৈছে। আৰু ইয়াত চাওকচোন বন্ধু-বান্ধৱীসকল, এইদৰে আপোনালোকে ঔটেঙাৰ বীজখিনিয়ে দি তলৰ পৰা গুৰি মাজে মাজে দি পেলাই ধুনীয়াকৈ লগাই ল'ব দৈখিনি। আৰু যদি আপোনালোকৰ চুলিখিনি দীঘল, তেতিয়া আপোনালোকে বেছি ঔটেঙাও ব্যৱহাৰ কৰিব পাৰে। এইটোৰ কোনো ছাইড ইফেক্ট নাই। ঘৰুৱাভাৱে আগৰ দিনৰ মানুহখিনিয়ে এনেকৈয়ে লগাইছিলে, আপোনালোকেও লগাব পাৰে। আজিকালি মানুহে এইবোৰ ব্যৱহাৰ নকৰে কাৰণে চুলি সোনকালে পকে, সৰে আৰু চুলিৰ আৰু বিভিন্ন সমস্যা দেখা দিয়ে। এইদৰে আমি ঘৰুৱাভাৱে কৰিব পাৰোঁ। এইবোৰত পইচাৰো খৰচ নহয় আৰু এনেই পেলাই দিয়া যায়, তাতকৈ আমি চুলিখিনিতে লগাই ল'ব পাৰোঁ। এয়া দেখিছেনে, মই ধুনীয়াকৈ হৈ গৈছে মই এপ্লাই কৰা। এয়া দেখিছেনে, মই ধুনীয়াকৈ চুলিখিনি এতিয়া শ্বেম্পুৱেদি ধুই দিছোঁ। এয়া চাওকচোন মোৰ চুলিখিনি। আজিলৈ ভিডিঅ'টো ইমানতে। ভাল লাগিছে লাইক